হাৰিলে কি কৰিব? হাৰি আপুনি অস্থিৰ হৈ পৰিছে নেকি? আহক। হয়, আমি বহুতে হাৰিছো, বহুতে জিকিছো, কিন্তু হাৰিলে মানুহে কি কৰিব লাগে এই বিষয় লৈ মই আপোনালোকৰ লগত এটা বিশেষ ধৰণৰ আলোচনা কৰিম। আপোনালোকে নিশ্চয় জানে যে মানুহ এজন হাৰি যোৱাৰ পিছত মানুহে কি কৰে। আসলতে হাৰি যোৱাৰ পিছত আমি ভাঙি পৰো, আমি সকলোৱে কিন্তু অস্থিৰ হৈ পৰো আৰু ভৱিষ্যতে আমি আগবাঢ়ি যোৱাৰ সপোন আমাৰ সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হৈ যায়। কিন্তু আসলতে হাৰি যোৱাৰ পিছত আমি কি কৰিব লাগে এই কথাখিনি হয়তো আমি বহুতে আলোচনা নকৰো, আমি চিন্তা নকৰো। তো আজি সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব। হাৰি যোৱাৰ পিছত এজন মানুহে কি কৰিব লাগে, অৰ্থাৎ যিকোনো ক্ষেত্ৰত আপুনি আনসাকসেছ হৈছে, সেই আনসাকসেছ হোৱাৰ পিছত আপুনি কি কৰিব এই কথাখিনি আমি প্ৰত্যেকেই জনাৰ প্ৰয়োজন আছে। আহক সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু তাৰ পিছত আমি কি কৰাৰ প্ৰয়োজন আছে সেই সম্পৰ্কে আমি অলপ জানি লওঁ। আপোনালোকে নিশ্চয় জানে যে এই যিটো আমাৰ ইলেকশ্যন হৈ গ'ল, আমি বহুতেই জিকিছো, বহুতেই হাৰিছো আৰু জিকাৰ পিছত হয়তো আমি এনেকুৱা আনন্দ উল্লাস কিছুমানে কৰিছো যে আমাৰ ঘৰখনেই যেন এতিয়া ৰাজনীতি হৈ পৰিছে, ঘৰখনেই যেন আমাৰ চব হৈ পৰিছে। আমাৰ মাজত যি সম্পৰ্ক আছিল সেই সম্পৰ্কখিনিও আজিকালি ছেট হৈ পৰিছে এই ৰাজনীতিৰ কাৰণে। অৰ্থাৎ যিসকলে আমি জিকিছো, যিসকলে হাৰিছে, তেওঁলোকৰ ওপৰত এনেকুৱা কিছুমান মন্তব্য আমি কৰিছো যিখিনি মন্তব্য হয়তো কোনো দিনেই কৰাটো উচিত নহয়। আৰু এই যিসকল ব্যক্তিয়ে হাৰিছে এই ব্যক্তিসকলে সেই মানুহখিনিৰ মন্তব্যখিনি শুনি এনেকুৱাভাৱে ভাঙি পৰিছে যে তেওঁলোকে আৰু এইবিলাক বস্তুত লাগি নাথাকে, তেওঁলোকে চিৰদিনৰ কাৰণে এইবিলাক বাদ দিব, এনেকুৱা মনোভাৱো কিছুমানে পোষণ কৰিছে। এতিয়া কথা হ'ল যে আচলতে আপোনালোকক মই এনেকুৱা এটা কাহিনী শুনাব যাই আছো, যিটো কাহিনী আপোনালোকৰ যথেষ্ট ভাল লাগিব। আপোনালোকে নিশ্চয় জানে যে আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন, আৰু এই আব্ৰাহাম লিংকনে কিমানবাৰ হাৰিছিল এই কথাখিনি কেতিয়াবা উপলব্ধি কৰিছেনে? আপোনালোকে নিশ্চয় জানে যে এই আব্ৰাহাম লিংকনে এবাৰ নহয়, দুবাৰ নহয়, প্ৰায় 11 বাৰকৈ তেওঁ আনসাকসেছ হৈছিল আৰু সদৰ শেষত এই আনসাকসেছ হোৱাৰ পিছতো তেওঁ কিন্তু আমেৰিকাৰ নিচিনা দেশৰ ৰাষ্ট্ৰপতি হ'বলৈ সক্ষম হৈছিল। কিয় সক্ষম হৈছিল এই কথাখিনি আপোনালোকে জানেনে? এই আব্ৰাহাম লিংকনে সৰ্বপ্ৰথম তেওঁ বিজনেছত আনসাকসেছ হৈছিল আৰু বিজনেছত তেওঁ দুবাৰকৈ আনসাকসেছ হৈছিল আৰু এই আনসাকসেছ হোৱাৰ পিছত তেওঁ মৌনতা অৱলম্বন কৰিছিল আৰু সেই কামত তেওঁ কেনেকৈ সাকসেছ হ'ব সেই বিষয়ে তেওঁ চিন্তা চৰ্চা কৰিছিল আৰু পৰৱৰ্তী সময়ত সেইটো কাম সাকসেছ হ'বলৈ সক্ষম হৈছিল। তেওঁ ৰাজনীতিৰ ক্ষেত্ৰত তেওঁ 8 বাৰকৈ আনসাকসেছ হৈছিল আৰু 8 বাৰ আনসাকসেছ হৈও তেওঁ কিন্তু তাৰ সেই যি চিন্তা ভাৱনা, তাৰ যিটো গন্তব্য স্থান, সেই গন্তব্য স্থানৰ কথা কেতিয়াও তেওঁ পাহৰি যোৱা নাছিল। তেওঁ সদায় চিন্তা কৰিছিল যে তেওঁ তাৰ আশাত কেনেকৈ উপনীত হ'ব। সেই চিন্তা কৰি কৰি সদৰ শেষত যাই কিন্তু আমেৰিকাৰ নিচিনা দেশৰ ৰাষ্ট্ৰপতি হ'বলৈ সক্ষম হৈছিল। তো আমি যিসকলে সাকসেছ হৈছো তেওঁলোকেও ভাবিব নালাগে যে আমি বহুত কিবা এটা হৈ গৈছো, আমাৰ ঘৰ সংসাৰ সকলো যেন জিকাৰ লগত জড়িত হৈছে, তেনেকুৱা নহয়। আকৌ যিসকলে আমি হাৰিছো এই হাৰা ব্যক্তিসকলে কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব যে ফেইলৰ ইজ দ্য পিলাৰ অফ সাকসেছ। আমি যদি ফেইল নকৰো তেতিয়াহ'লে জয় হোৱাৰ যি আনন্দ সেইটো আমি ভোগ কৰিব নোৱাৰিম। গতিকে আনসাকসেছ টু সাকসেছৰ এটা ৰাস্তা, আমি কেতিয়াও ভাঙি পৰাটো উচিত নহয়, আমি কেতিয়াও দুৰ্বল হোৱাটো উচিত নহয়। আমাৰ সংগ্ৰাম সদায় ন্যায়ৰ সপক্ষে থাকিব, আমাৰ সংগ্ৰাম সদায় থাকিব লাগে ভাল কামৰ প্ৰতি, আমাৰ সংগ্ৰাম সদায় থাকিব লাগে সমাজৰ উন্নয়নৰ প্ৰতি, আমাৰ সংগ্ৰাম থাকিব লাগে দেশৰ জনসাধাৰণৰ। আমি সদায় এনেকুৱা পদক্ষেপ গ্ৰহণ কৰাটো উচিত। আমি এনেকুৱা হ'ব নালাগে যে আমি জিকাৰ পিছতে আমাৰ সব পাই গ'লো, হাৰাৰ পিছত সকলো হেৰুৱাই গ'ল, এনেকুৱা মনোভাৱ আমাৰ কেতিয়াও ৰাখিব নালাগে। হাৰাৰ পিছে পিছে জিকা, জিকাৰ পিছে পিছে হাৰা, এনেকুৱা পৃথিৱীৰ নিয়মবিলাক আজি নহয় অতীজৰে পৰাই চলি আহিছে। গতিকে মই আশা কৰোঁ যে আজি আব্ৰাহাম লিংকনে যেনেকৈ 8 বাৰ হাৰি যোৱাৰ পিছতো তেওঁ কিন্তু এৰা নাছিল, তেওঁ এটা সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'বলৈ সক্ষম হৈছিল। গতিকে আব্ৰাহাম লিংকনৰ নিচিনা ব্যক্তি এজনে যদি 8 বাৰ হাৰাৰ পিছতো তেওঁ নিজৰ যি গন্তব্য স্থান, নিজৰ যিটো আশা, সেই আশা এৰা নাছিল আৰু সদৰ শেষত তাৰ আশাত উপনীত হৈছিল। গতিকে আমি প্ৰত্যেকজন ব্যক্তি যদি আমি প্ৰকৃততে আশা কৰিছোঁ তেতিয়াহ'লে নিশ্চয় আমি সেই কামত জয়ী হোৱাটো স্বাভাৱিক। তো আশা কৰিছোঁ যে আপোনালোকে হয়ৰাণ নহ'ব। যিসকলে হাৰিছোঁ, যিসকলে হাৰিছে তেওঁলোকেও হয়ৰাণ হ'ব নালাগে আৰু যিসকলে জিকিছে তেওঁলোকেও আকাশত উঠিব নালাগে, কাৰণ হাৰা আৰু জিকা এই বস্তুটো গণতন্ত্ৰৰ এটা মূল বৈশিষ্ট্য। ইয়াতে ডাঙৰ একো বস্তু নাই। ৰাষ্ট্ৰপতিও হাৰিব পাৰে, প্ৰধানমন্ত্ৰীও হাৰিব পাৰে, আকৌ সাধাৰণ ঘৰৰ মানুহ এজনো জিকি যাব পাৰে। গতিকে
এয়া পৰিৱৰ্তন চলি থাকিব, পৰিৱৰ্তন হৈ থাকিব। আমাৰ যিখিনি মানুহ আমি যিসকলে হাৰিছো কোনো দলমত নহয়, প্ৰত্যেকজন হাৰা মানুহে আব্ৰাহাম লিংকনৰ যি উদাহৰণ সেই উদাহৰণখিনি আমি মনত পেলাই আমাৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব লাগে। এই আশা ৰাখি সমাপ্ত কৰিছোঁ।